Hello dosto, welcome to my channel. This is my first vlog. মই হেকানে বহুত বেছি এক্সাইটেড। আশা কৰিছো আজি এই প্ৰথম ভিডিওটো আপোনালোকে চাই সকলোৱে ভাল পাব। এতিয়া মই বহুত সুন্দৰ লোকেশ্যন এটাত আছো। যথেষ্ট ধুনিয়া নেচাৰেল সিনারি, নেচাৰেল ভিউজ। আপোনালোকক গোটেই ভিডিওটো থ্ৰু আউট মাই জাৰ্নি ফ্ৰম নগাঁও টু ডিফু মই আপোনালোকক দেখাব বিচাৰিম। খুব সুন্দৰ দৃশ্য, মনোমোহা দৃশ্য। আপোনালোকে সকলোৱে চাই ভাল পাব। মই হলো পাৰ্থপ্ৰতিম বৰা। আজিৰ এই ভিডিওটোৰ কাৰণে মই আপোনালোকৰ হোষ্ট। ভিডিওটো সকলো সম্পূৰ্ণখিনি চাওক আৰু লাইক, সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ। বন্ধু বান্ধৱীসকল, এইখন স্কুটিৰে আজি আমি ডিফুৰ পৰা আমাৰ নগাঁৱলৈ যাত্ৰাটো আৰম্ভ কৰিম। ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে মই আহোঁতে ব্লগ বনাব নোৱাৰিলোঁ, গতিকে এতিয়া যি পাৰোঁ দেখাই যাম। সকলোৱে চাওক। বন্ধু বান্ধৱীসকল, এই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। সুমন দা, ব'লা ষ্টাৰ্ট দিয়া। ব'লা। বন্ধু বান্ধৱীসকল, আমি যাওঁতে চিটিখনৰ যি বস্তু আছে, আমি বাটত যিবিলাক পাই যাওঁ সেইবিলাক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে দেখিছে এইটো মাটিপুং নামৰ এখন পাৰ্ক আছে। পাৰ্কখনৰ এণ্ট্ৰেঞ্চ যিহেতু কৰোণা ইম্পেক্ট, গতিকে আমি ভিতৰত সোমাব পৰা নাই। বাহিৰৰ পৰাই পাৰ্কখনৰ যিটো মেইন গেট সেইখন দেখাবলৈ চেষ্টা কৰিম। যথেষ্ট সুন্দৰ। এতিয়া এই ৰাস্তাটোৰে আমি আগবাঢ়ি গৈ আছোঁ। পিছফালে আমাৰ সেই পাৰ্কখন আহি গ'ল। চিটিখনৰ মাজে মাজে ইমান ধুনীয়া কিছুমান ষ্টেচুজ দেখিবলৈ পোৱা যায়। ইয়াৰ এই ষ্টেচুটোৰ আঁৰৰ যিটো ষ্টৰি সেইটো মই নাজানো, কিন্তু এই ষ্টেচুটো ইমান ধুনীয়া বনাইছে। ইগল লগতে এজন কিবা যোদ্ধা টাইপৰ লাগিছে। যথেষ্ট সুন্দৰ ভিউ, আপোনালোকে চাওক, বৰ সুন্দৰ লাগিছে। চিটিটোৰ যিকোনো জেগাত, বহুত জেগাত এনেকুৱা ডাঙৰ আমি কেইটামান টাৱাৰ দেখিব পাৰিব। এইবিলাক ট্ৰেফিক পইণ্টৰ নিচিনা। এতিয়া এইটো হৈছে আপোনালোকৰ ডিফু যিটো মেডিকেল কলেজ, তাৰ ফ্ৰণ্টৰ এৰিয়া। তাত এইটো ষ্টেচু বনাই থোৱা আছে। ডিফু মেডিকেল কলেজৰ যিটো ৰোড, সেই ৰোডটো বহুত সুন্দৰ। আৰু ডিফু মেডিকেল কলেজৰ যিখন আপোনাৰ গেট, ৱাও, আপুনি চাব, এই ভিডিঅ'টোত দেখা পাব। এতিয়া আপোনালোকে এইখন হৈছে সেই গেটখন। ইয়াৰ মই ক্ল'জ আপ ভিউটো দেখাব ট্ৰাই কৰিছোঁ। অলপ শ্ল' মো কৰি দেখাইছোঁ। আপোনালোকে চাওক, বাহিৰৰ পৰা গেটখন দেখিবলৈ বৰ সুন্দৰ। ডিফু মেডিকেল কলেজৰ এণ্ট্ৰেঞ্চত থকা এইখন এখন গেট, যথেষ্ট সুন্দৰ গেট। বেলেগ কেতিয়াবা সময় লৈ আহিলে আমি চিটিখন ভালকৈ এক্সপ্ল'ৰ কৰিম। আমি জাষ্ট ডিফু টাউন ক্ৰছ কৰিলোঁ। এতিয়া আমি এইটো ৰোডেৰে ভায়া লামডিং হৈ নগাঁও পাম। বহুত সুন্দৰ প্ৰাকৃতিক মনোৰম দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। আই হোপ মোৰ ভইচ ক্লিয়াৰ হৈছে। আপোনালোকক যিমান পাৰোঁ বিউটিফুল চিনেৰিজ দেখাবলৈ ট্ৰাই কৰিম। যদি কোনোবাই কিবা কাৰণত নগাঁৱৰ পৰা ডিফু আহিব বিচাৰে, মই ৰিকমেণ্ড কৰিম সদায় এই ৰোডটো, কাৰণ যথেষ্ট শান্তিপূৰ্ণ ৰাস্তাটো, বেছি গাড়ী মটৰ নাই। জেগাই অলপ লামডিঙৰ পৰা সোমাই অহাৰ পিছত জেগাই অলপ ৰাস্তাটো বেয়া পাব, কিন্তু ইমান অসুবিধা নাই, চবেই আহিব পাৰিব। আপোনালোকে এবাৰ চাওক কি সুন্দৰ দৃশ্য। আমি এতিয়া পাহাৰৰ ওপৰলৈ উঠি আছোঁ, জেগাই নামিবও লাগিব। এইটো ফৰেষ্ট ৰেঞ্জ অফিচাৰৰ অফিচ। গোটেই ফৰেষ্টৰ মাজে আমি গৈ আছোঁ। এইটো ৰাস্তাৰ যিটো মেইন আকৰ্ষণ, সেইটো এতিয়াও আহিবলৈ বহুত বাকী। আমি জাষ্ট আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁহে। ইয়াতকৈও সুন্দৰ দৃশ্য চাবলৈ ষ্টে উইথ দ্য ভিডিঅ' গাইজ। আপোনালোক সকলোৱে এবাৰ চাওক, এনে মনোৰম দৃশ্য। সৌ যেন পাহাৰত সকলো ডাৱৰ লাগি আছে, হয়নে নহয়?
আপোনালোকে ইচ্ছা কৰিলে ফল মূল চব খাব পাৰিব যদি আপোনাৰ ভোক লাগে। যথেষ্ট বিশাল বিশাল গছ আছে ইয়াত। আমি আধা বাটতে অলপ শাক পাচলিৰ দোকান দেখিলোঁ, দেখি পেলাই ৰখিছোঁ। আহকচোন চাওঁ দোকানত কি কি আছে। এটা জিকা কেনেকৈ দিছে? 20। আৰু বেঙেনা ফ্ৰেছ। যদি কেতিয়াবা এইটো ৰাস্তা দি আহে আপোনালোকে ইয়াৰ পৰাই শাক পাচলি কিনি লৈ যাব পাৰিব। সকলো ফ্ৰেছ বস্তু পাব ইয়াত আপোনালোকে, আৰু যথেষ্ট টেষ্টি। নিজৰ বাগানৰ বস্তু তেওঁলোকৰ। গতিকে কেতিয়াবা যদি ইফালে আহে আপোনালোকে নিব পাৰিব। ইয়াত এখনেই নহয়, কেইবাখনো দোকান আছে। গাইজ আমি ঢেৰ শাক পাচলি ল'লোঁ, ঢেৰ নহয় তথাপি লৈছোঁ ফ্ৰেছ বুলি। জিকা ল'লোঁ, বেঙেনা ল'লোঁ, ৰঙালাও, জলকীয়া। গতিকে আমি এতিয়া আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম টুৱাৰ্ডছ নগাঁও। আজি ৱেডাৰটো বহুত সুন্দৰ ৱেডাৰ। অলপ আন্ধাৰ আন্ধাৰ হৈ আছে যিহেতু ডাৱৰীয়া, আৰু যথেষ্ট বতাহ, ঠাণ্ডা বতাহ, অলপো গৰম লগা নাই। সঁচাকৈ বহুত ভাল লাগিছে আজি এই জাৰ্ণিটো। যথেষ্ট দূৰ, প্ৰায় নিয়েৰ এবাউট 300 কিলোমিটাৰ্ছ হ'ব। আৰু তাকো আমি স্কুটিত কৰি আছোঁ আমাৰ জাৰ্ণিটো। আমাৰ কাৰণে এইটো যথেষ্ট এডভেঞ্চাৰাছ। আশা কৰিছোঁ আপোনালোকৰ কাৰণেও সিমানেই এডভেঞ্চাৰাছ হ'ব। গাইজ আমি ফাইনেলি লামডিং পালোঁ। এতিয়া যথেষ্ট ভোক লাগিছে যিহেতু, গতিকে ভাবিছোঁ এখন হোটেল এখন আছে, এখন নহয় কেইবাখনো হোটেল আছে, তাৰে আমি প্ৰথমখনতে সোমাম। আমি লাঞ্চটো কৰি লওঁ। আহকচোন চাওঁ হোটেলখন কেনেকুৱা, কি কি পোৱা যায়। এইখন হৈছে সেই হোটেলখন য'ত আমি আজি লাঞ্চ কৰিম বুলি ভাবিছোঁ। লাঞ্চত আমি আজি ভেজেই খাম, লগতে অমলেট এটা ল'ম। আৰু এই হোটেলখন সুশান্ত হোটেল বুলি কয়, লামডিঙত যথেষ্ট ফেমাছ। আপোনালোকে কেতিয়াবা আহিলে খাব পাৰে। আমি ফাইনেলি যিটো লোকেশ্যনৰ কথা কৈছিলোঁ, সেই লোকেশ্যনটো পাইছিলোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। খুব বেছি ভাল দেখা নাপাব, কাৰণ গোটেই বৰষুণ পৰি গোটেই মাটি সকলো ভিজি গ'ল। তথাপিও যিকণ পাৰে আৰু আপোনালোকে উপভোগ কৰক। বৰষুণ হৈ থকাৰ কাৰণে যিটো ভিউ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, সেই ভিউটো দেখাব নোৱাৰিম আচলতে। তথাপিও যথেষ্ট ধুনীয়া ভিউ, যথেষ্ট ভাল। যদি ৰ'দ দি থাকিলে হয় তেতিয়া এই শিলগুটিবিলাকত যেতিয়া সূৰ্যৰ পোহৰটো পৰিলে হয় যথেষ্ট শ্বাইনিং থাকিল হয়। ৰ'দৰ দিনত বৰ সুন্দৰ দেখা পায়। তথাপিও বৰষুণৰ দিন যদিও সিমানো বেয়া দেখা নাই, যথেষ্ট ভাল দেখিছে। আপোনালোকে আহিব পাৰে ফুৰিবলৈ। অকল ফুৰিবলৈ নহয়, যিকোনো কামত আপোনালোকে ইয়ালৈ আহিব পাৰে। কোনোবাই ব্লগিং কৰিব বিচাৰে তেওঁলোকে আহিব পাৰে, ভিডিঅ' শ্বুট, ফটো শ্বুট, যিকোনো কাৰণত আপোনালোকে আহিব পাৰে। যিহেতু আৰু গতিকে মই ব্লগটো ইয়াতে শেষ কৰিব লাগিব। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব, আৰু অতি সোনকালে বেলেগ বেলেগ ভিডিঅ'জ আহিব। আপোনালোকে পাৰে যদি চাব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।